চাওক আমি আজি যোৱাকালি আজি আমাৰ এইকেইদিন কণ্টিনিউৱাছ আমাৰ ঘৰে ঘৰে BPF গাঁৱে গাঁৱে BPF এটা আমি অভিযান লৈ আমি প্ৰত্যেকটো গাঁৱে গাঁৱে গৈ আছোঁ আৰু প্ৰত্যেকটো ঘৰে ঘৰে গৈ আছোঁ। যোৱাকালিও আমাৰ ভালেকেইখন মিটিং আছিলে। আমাৰ ট্ৰেকাৰ এছ'চিয়েশ্যন, টেম্পু এছ'চিয়েশ্যনৰ লগত মিটিং আছিলে। আমাৰ বৰুৱাপাৰাত আমাৰ ট্ৰেকাৰ এছ'চিয়েশ্যনৰ লগতো মিটিং আছিলে। আৰু আজি আমি এই গুৱাবাৰী ঘোনাপাৰাতো ইয়াতে মিটিং কৰিবলৈ আহিছোঁ। আৰু বিশেষকৈ এই গুৱাবাৰী বা বাহাদুৰপাৰাত এই অঞ্চলটোত আহিছোঁ আৰু এই অঞ্চলটোত আহি আমাক মিটিং কৰি যথেষ্ট ভাল লাগিছে এটা কাৰণতে, কাৰণ এই অঞ্চলটোত যোৱা বিগত 5 বছৰত UPPL চৰকাৰে না একো কৰিছে না একো দিছে। কিন্তু আমাৰ BPF দলৰ আমাৰ যিজন আমাৰ বিধায়ক আছে, এই বিধায়কে ইতিমধ্যে আমি য'ত মিটিং কৰি আছোঁ এই গুৱাবাৰী আৰু বাহাদুৰপাৰাৰ যিটো কানেক্টিং ৰোড, হালাং বাজাৰৰ যিটো কানেক্টিং ৰোড, এই ৰোডত এটা ইতিমধ্যে RIDFৰ পৰা এটা ব্ৰিজ ইয়াতে চেংচন হৈছে। আৰু অনতিপলমে ইয়াত মাটিৰ কাম কাজখিনি কমপ্লিট হোৱাৰ লগে লগে এই ব্ৰিজটো টেণ্ডাৰ হ'ব। আৰু ইয়াৰ পিছতে গুৱাবাৰীৰ পৰা বাহাদুৰপাৰাৰ পৰা আপ টু ভাগুৱামাৰীলৈকে এই ৰোডটো ইতিমধ্যে আৰম্ভ হৈছে, যোৱা বছৰতে আৰম্ভ হৈছে আৰু কিছুদিনৰ ভিতৰত এই কামটো শেষ পাব। গতিকে মই এটা কথাই ক'ব বিচাৰোঁ, প্ৰত্যেকটো অঞ্চলত আমি য'তেই যাওঁ আমি আমাৰ বিধায়ক মহোদয়ে যিখিনি কাম কৰিছে, এনেকুৱা এটা অঞ্চল নাই, এনেকুৱা এটা গাঁও নাই, চবতে তেনেকুৱা কাম আছে। গতিকে আমি যিখিনি BPFে কৰিছে সেইখিনিয়ে আমি ৰাইজৰ মাজত লৈ গৈ আছোঁ। এইখিনি কথা ৰাইজৰ মাজত লৈ গৈ ইয়াৰ ফিডবেক আমি লৈ আছোঁ আৰু ইয়াৰ ফিডবেকটো আমি যথেষ্ট ভাল পাই আছোঁ। ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাই আছোঁ। আমি সৰুকৈ মিটিং আমি লৈ ৰাইজৰ মাজত গৈ আছোঁ।